এটা বিশেষ দিন। আজি আমাৰ গাঁৱৰ বহুত দিন ভাৰতীয় স্থলসৈন্য বাহিনীত কৰ্মৰত হৈ থাকি আমাৰ দাদা এটা আজি ৰিটায়াৰ হ'ব। সেইকাৰণে তাক আমি আনিব যাই আছোঁ। আৰু সি ইমান দিন যিখিনি ইয়াত আমাক দেশ ৰক্ষাৰ স্বাৰ্থত যিখিনি সি ত্যাগ কৰিলে, বহুত আগতে গৈছিল, মোটামুটি তাৰ এতিয়া 18-19 বছৰমান হৈছিল আৰু তেতিয়াই গৈছিল। সি 20 বছৰ ছাৰ্ভিচ কৰিলে, এতিয়া সি ঘৰলৈকে আহিব। তাক এতিয়া আনিব যাম আমি। চবেই চাই থাকক আৰু তাকে লাগি যাওঁ বোলো। আৰু আজিৰ পৰাই ফুল আমাৰ কণ্টেণ্ট পাব, ফুল ভিডিঅ' পাব। মানে আগতে আমি ভিডিঅ' চিডিঅ'গিলাখন মই দিয়া নাছিলোঁ, বহুত দিন হ'ল, বহুত দিন ভিডিঅ' দিয়া নাই। সেইকাৰণে আজিৰ পৰা আৰু ভিডিঅ' পাব বুলি মই ক'লোঁ বোলো। কেনে ডেকাও আহি আছে, ডেকাক লগ কৰোঁ, তাকে লাগি যাই থাকোঁ বোলো। তোমাকে ফোন কৰিব খুজিছিলোঁ, ব'লা। ব্ৰুৱাচী বহুত কষ্ট কৰি পেলাই কালি নাগৰা নাম ৰিহাৰ্চল আছিল। কোন পাঠাকনি? উৰ্বশী ৰাজবংশী ভালে গায়নে? যদি উৰ্বশী ৰাজবংশী ভাল গায়, এইবাৰ বেলত তলৰ কাৰণে আমাৰ বেলত তলৰ কাৰণে হ'ব না নাই? অ'কে, ফিক্স কৰি দিবে বেলত তলৰ কাৰণে। খাটাং আৰু বেলেগ আৰু বিচাৰি নাথোঁ আৰু হ'ব। অ'কে, সুধি ল'বা দে, তাকে লাগি যাওঁ। তই আহিছোঁ আছোঁ গ'লোঁ আৰু মই আগতে আছোঁ। কাৰণ মানুহটো যিমান যি নহওক, এই সন্মানটো তাৰমানে কিয় দিব লাগে। আমি বহুত দাউৰ লাগি আছে, আমি বহুত দাউৰা চাউৰা কৰিলোঁ, কিন্তু আমি নাপালোঁ। আৰু এইগিলা বস্তু কপালত লাগব। মেইন বস্তু হ'ল কপালত। আৰু সি মেইন বছৰ আকৌ বিপদ বিঘিনি নোহোৱাকৈ সি ধুনীয়াকৈ ঘৰকলৈ গৃহকলৈ ঘূৰি আহিব, বাছ সেইটোৱে হেপি নে কি কথা গ'লোঁ? ভাল লাগছি নে নাই? হ'ব নহয় কিয়া নাই কিয়া গেছি। এইটো মোৰ গেং আছে। মেইন বস্তু আজিৰ পৰা ফুল ভিডিঅ' আমাৰ ষ্টাৰ্ট হ'ব। আজিৰ পৰা সদায় ভিডিঅ' পাই থাকোঁ আৰু। ছাৰ ৰঙিয়া পাইছি বোলে। এতিয়া আমাৰ আজিৰ পৰা তাৰমানে ফুল ভিডিঅ' ষ্টাৰ্ট। আজিৰ পৰা ডিজে কুটুমত সদায় ভিডিঅ' পাবি। অ'কে, কৈ দে একবাৰ ডিজে কুটুম বোলে আনকে। বঢ়িয়া। বাবুৱে চাই আছে খেতি। তাৰমানে এতিয়া নেকি হৈছে, তাৰ পানী থাকে নব। আগতে ইমান পানী চাৰি নাছিল। এতিয়া তাৰমানে সেই নালাটো মাৰা গৈছে। এইপিনে নালা এটা আছিল, এই নালাটো মাৰা গৈছে, মেটাকাই ভৰ্তি হৈ গৈছে। সেইকাৰণে তাৰমানে বাবুহঁতৰ এইখিনি তাৰমানে অলপমান দুৰ্বল হৈ আছে। আৰু কেঁকোৰা কাটিছে। ৰাতি কাংকাৰা আৰু কাংকাৰাই কাটছি। তাৰমানে হৰিবাবু তাৰমানে কি কৈছে ভাবছি, অলপ লিখিত কৈ দিওঁ দে দে। বঢ়িয়া, আমি তাকে লাগি যাই লওঁ। নমস্কাৰ। জীৱন দা বোলে আহি আছে, এতিয়া আহি পাবই আৰু। আমাৰ কিন্তু মানুহখিনি ইয়াত বৰ্তমানলৈকে আহিব পৰা নাই। মানুহখিনি ইয়াত আহি বুলি ভাল হ'লে। আমাৰ চটু পাৰ্টিটো আহিছে, ঢোল চোল লৈ আহিছে আৰু ভগৱান আহি আছে। ধুনীয়া পৰিৱেশ। এইটো জীৱন দাসৰ ঘৰ আৰু এইটো আমাৰ শিৱ মন্দিৰটো বনাই থকা গৈছে। কি কৈছি কি কৈছি এই মাছি আমাৰ গাঁৱৰ এগিলা খুচরা বইছা। এটা বাইট লৈ লওঁ ৰ নন্দা। ধৰ ইমান দিনৰ মূৰত আমাৰ সেই জীৱন দা ইমান দিনৰ মূৰত আজি আহিব। তোৰ বস্তু, তোৰ অনুভৱটো কেনেকুৱা? অনুভৱটো খুব ভাল লাগিছে। মষ্ট ৱেলকাম। আৰু নহয়, সি যিমান যি নহওক, সি ইমান আগতে সি ওলাই গৈছে। ধৰ 18-19 বছৰতে ঘৰৰ পৰা ওলাই গৈছে। সেই চাকৰি সূত্ৰে সি ধৰ আমি যিখিনি পালোঁ, আমাৰ এতিয়া 30 বছৰে হ'ল মোৰ বিশেষকৈ। আমি যিখিনি পালোঁ সি কিন্তু সেইখিনি পোৱা নাই। ধৰ বিহুত আহে, দুৰ্গা পূজাত আহিব নোৱাৰে, দুৰ্গা পূজাত আহিলে বিহুত আহিব নোৱাৰে। সেই বস্তুটোক লৈ কি কওঁ? অনুভৱটো পাছি নোপোৱা নহয়। মানে আকৌ দেশৰ কাৰণে তেওঁ যিটো মানে সেৱা আগবঢ়াইছে, ধন্যবাদ।
ঠিক আছে হয় মানুহ তাৰমানে কিবা এটা পালি কিবা এটা হেৰাব লাগে বুলি যে কয় হয় জীৱন দা কিবা এটা পাইছে কিবা এটা হেৰাইছে ঠিক আছে ধুনীয়াকৈ সুস্বাস্থ্য সুশৰীৰে ঘৰলৈকে ঘূৰি আহিব এইটো বহুত সুখী আৰু এইটো হ'ল আমাৰ বৰমাই দিবংকত দাৰ মায়াক কেনে অনুভৱ কেনে অনুভৱ মানে বহুত আৰু মই মানে ভাবিবই নোৱাৰোঁ নাই একো নাই মই বহুত মানে নেটখা গোসাঁই দেখা আন পাইছোঁ দিয়ক আমি এতিয়া তাকেলৈকে যাওঁ যিমান তাক আহি পাইছে তাকেলৈকে যাই পেলাই আমি এই বস্তুগিলাখান আপোনালোকক ৰখাই আছোঁ দোকানত আহি আছে চব অ' ডেকা হেল্ল' অঁ বনাই আছোঁ মই তুমি ভিডিঅ' কৰি থাকোঁতে ফোন কৰিছ অঁ এই মই এটা হেৰিৰ বাটত পংথেৰ দিয়া নাই ঘূৰ মানুহ মানে কি গাড়ীখন থওঁ থওঁ আৰু এই লগ এতিয়া ডেকা আহি পালা ডেকা আহি গৈছে ব্ৰ আছে এয়া ডেকা ধুনীয়া ডেকা আহি গৈছে গোবৰ্ধন আছোঁ কি পালা আহি আমাৰ দিবংকত দা আহি পালা এতিয়া কেনে পালা? কি পালা? এই কিন্তু শুনা পাইছে বোলে ৰাস্তা পাইছে আমি যাই থাকোঁ বোলে যাম নেকি? খোজকাঢ়ি যাম বোলে এই আমাৰ চুমকুলু ছেক্ৰেটাৰী তাকেলৈকে যাই লওঁ তাৰপিছত দেখা হ'ব কি হ'ব ডেকাৰ মানে কি জানানে একদম সঁচা কথা কৈছোঁ মাছৰুম খালী হয় কিবা মাংস খালী হয় কিবা অৰি দা এই দিবংক ৰ'বা এতিয়া মাছৰুম খালীও হয় তাৰপিছত মাংস এতিয়া লোভটো নেৰে পুৰা পালা এটা হাঁহে মাৰি দিব তাৰপিছত মাংস ভজিতে পঢ়ো নে তাতে আমি কালিমাৰ ভক্ত আমি শাক্ত মানুহ নে অলপ বস্তুটো আছে শাক্ত মানুহ তাৰে পিছত কিন্তু ৰাতিপুৱা কিন্তু শাক্ত ওলাই যায় মোৰ আজি অলপ পেটটো গণ্ডগোল কৰিছে হা আমাৰ আছে অলপ বাকী চব ঠিকেই আছে কিন্তু আমাৰ বৈদো এই দিবংক দাক লওঁ ৰ'বা দিবংকৰ চমুৱা এই আজি ৰিটায়াৰ হ'ব অঁ দে মই সেই ইয়াতো পাৰোঁ বাকী নৰো এটা পৰা ইমা এই তাকে লগিয়া এই তাৰমানে দিবংকত দা আৰ্মিত চাকৰি কৰি আমি তাকে লগিয়া যাই আছোঁ তাতে আকৌ পানী আছে নহয় পাৰ হৈ এইখিনিত অঁ সেই কলেও পানী দি যাব আমাৰ ইয়াতে বিশেষ পানীখিনি দেখাই দিয়া ৰাইজক হয় কিন্তু আমি হেৰিতে আছোঁ বুলি কোৱা হেৰি ভিলেজ কি ভিলেজ জালিমুৰা নহয় স্মাৰ্ট ভিলেজ অঁ হয় একদম সঁচা কথা কৈছে জালিমুৰাৰ আমি স্মাৰ্ট ভিলেজটোৰ আমি ৰাস্তা দি আমি যাই আছোঁ কিন্তু তাতে যাই পেলাই আপুনি সাগৰ দেখোঁ কোনে বজাব জানা বজাব অলপ পাৰ হৈ নাযাওঁ হা নহয় এইখিনি এটা সেই হ'ব নহয় হা তেতিয়াহ'লে আমি আগে দি হা ঐ নাই মুনু ইফালে হা নাযাবা ইফালে এই ক'ত যাই আছা আমি যাম ৰ আমি যাম ৰ কৈ পেলাই একেলগে আহক তোমাৰ লগত নাযাবা এই ভাই এই পান অঁ আৰে এই পানী নখচবি ভাল এই পানী খচলি চেপটি গৈ মৰিব লাগিব এই চাক এই দুই অৱস্থা এই দুটা ডেকা দেখা পায় এই পানীত এই চাওঁ চবৰে দুটা দেখা পায়
কি ধুনীয়া এটা মাগুৰ মাছ দিলি ডাঙৰ হৈ যাব। এই হ'ল আমাৰ স্মাৰ্ট ভিলেজ। অঁ দিয়া দিয়া হেৰিটো পিন্ধে দিয়া। অ' নয়ন দা তাতে ৰ'ল নেকি? ৱেলকাম। Thank you. Nah, কথা এনে কৈ দিয়া এই মোৰ তাত ক আজি ইমান দীৰ্ঘ আজি 20 বছৰ এটি চাকৰি কালৰ আজি অৱসৰ গ্ৰহণ কৰি দিওঁতে আমাৰ মাজত আছে। উভতি আহিল। বহুত ভাল লাগছে আৰু সুস্বাস্থ্য সুশৰীৰে আমাৰ মাজত অহাৰ কাৰণে বহুত ভাল লাগছে। বাহিৰতে ল এটি দিল কৰ্মৰত অৱস্থাত আছিল, আজি ধৰ্ম হ'ল আৰু এই ধৰ্ম হোৱা মুহূৰ্তত নিজৰ আপোন গাঁওখনত সোমোৱাৰ এই শুভ মুহূৰ্তটোত আমি কলেজৰ বাৰৰি দুৰ্গা পূজাও খবৰটো পালোঁ। এই প্ৰয়াত এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি নাৰায়ণ চুমৰ কনিষ্ঠ আৰু সুযোগ্য পুত্ৰ দীপংকৰে আজি আহিছে ঘৰলৈ। সেনা বাহিনীৰ চাকৰি সামৰি আকৌ আপোন গাঁওখন আঁকোৱালি ল'বলৈ। এই মুহূৰ্তত আমি কলেজৰ বাৰৰি দুৰ্গা পূজাৰ স্থায়ী মণ্ডপ নিৰ্মাণ সমিতি তথা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁলৈ অলেখ শুভকামনা জনাই অভিনন্দন জনাই তেওঁ সুখ্যাতিৰে চাকৰি জীৱন সামৰিছে। এই যদি পাৰিবে আমাৰ গাঁৱলৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অলপ আগে দি আছে এটা সেয়েহে আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ চিনস্বৰূপে আমি এখনি গামোচাৰে তেওঁক পুষ্প আদৰণি জনাব বিচাৰিছোঁ। আৰু এই আদৰণি দিব আমাৰ কলেজৰ বাৰৰি দুৰ্গা পূজাৰ স্থায়ী মণ্ডপ নিৰ্মাণ সমিতিৰ সভাপতি সৰ্বেশ্বৰ দাসদেৱে আৰু তেওঁক সহযোগ কৰিব কলেজৰ বাৰৰি দুৰ্গা পূজাৰ সম্পাদক কনক সোণোৱাল। মই দুয়োগৰাকীকে আমাৰ মৰমৰ দীপাংকৰক এই গামোচাৰে আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। দিবেনে ৰাইজ নৱোদয় চিলাৰায় সংঘৰ তৰফৰ পৰা আমি আমাৰ মাননীয় দীপংকৰ চমুৱা দিব মানে ফুলাম গামোচাৰে সমৰ্থন কৰিছোঁ লগতে আৰু আমি আদৰণি জনাইছোঁ। ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বন্দে বন্দে মাতৰম। সুমিন আহোঁতে আৰু ইয়াতে আহি পেলাই জোনটা আহি পাইছে এতিয়া ধুনীয়াকৈ শুভযাত্ৰা কৰি আনিলোঁ। মাত ভাঙি গৈছে গাইছ একদম মাত নোহোৱা গ'ল। কৰবাছ কি ক? ঠিক আছে। ভাৰতীয় সৈন্যৰ পৰা তেওঁ আজি অৱসৰপ্ৰাপ্ত হৈ আহি আমাৰ সমাজৰ কামত লাগক তাই কামনা কৰিছোঁ। কতদিন ধন্যবাদ কাৰণে লাগিল। হয় ঠিক আছে অঁ খুব বৌ চূড়া দেমনীয়া
আগবাঢ়িছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ শ্ৰী জিতুল চমুৱাই। পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকক এনেদৰে লগ পাই মই কি ক'ম, মোৰ ভাষা নাই অন্তৰত, মই নথৈ আনন্দিত। কাৰণ আজি 20 বছৰে আপোনালোকৰ লগত নাই। যদিও মই প্ৰতি সময়তে ভাবোঁ কি সমাজৰ লগত থাকিম, ৰাইজৰ লগত থাকিম, তথাপিও মোৰ কৰ্মৰ কাৰণে মই থাকিব পৰা নাই। আশা কৰিছোঁ আপোনালোক যেনেদৰে আজি মোক সহায় কৰিছে, মোৰ লগত আহিছে, আগন্তুক দিনত ময়ো আপোনালোকৰ লগত থাকিবলৈ চেষ্টা কৰিম আৰু নিশ্চয় কথা দিলোঁ থাকিম। মই 2006 চনত ক্ষমা কৰিব, মই 2006 চনৰ 19 জুলাইৰ দিনা মই 166 ইনফেণ্ট্ৰি বেটেলিয়ন হুমেন হাৰ্ট আছামত ভৰ্তি হৈছিলোঁ। এইটো এটা বেটেলিয়ন হয় আছাম ৰেজিমেণ্টৰ আণ্ডাৰত, ভাৰতীয় সেনাৰ অধীনত। আমাৰ ভাৰতত বিভিন্ন ধৰণৰ সেনা থাকে, স্থল সেনা, জল সেনা, বায়ু সেনা। তাৰ ভিতৰত মই স্থল সেনাৰ এজন সৈনিক হিচাপে ভৰ্তি হৈছিলোঁ। আৰু আজি 20 বছৰে জীৱনত কষ্ট, সুখ, দুখ, অভিজ্ঞতাৰ মাজতে 20 বছৰ পাৰ কৰিলোঁ। কেতিয়াবা হয়তো মোৰ এনেদিনো গৈছে যে মই ক'ৰবাত ওলাই যোৱাৰ পিছত মোৰ ঘৰটো বাদে মই আকৌ নিজৰ থকা জেগালৈ ঘূৰি আহিম নে নাই, মানে সেইটো বিশ্বাস কৰিব নোৱাৰি। বহুত তেনেকুৱা দিন পাৰ কৰিছোঁ। গতিকে যিয়ে নহওক, ভগৱানৰ আশীৰ্বাদ আৰু মোৰ মা দেউতাৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে আকৌ মই নিশ্চয় এই ঠাই আহি ঘূৰি পাইছোঁ আৰু সেই মৰম আপোনালোকে আকৌ দিছে মোক। গতিকে কি ক'ম, মানে ভাষা নাই। এইখিনিয়ে মোৰ বিষয়ে ক'বলগীয়া। বাকী মই আপোনালোকক এটাই কথা ক'ম, আপোনালোকৰো ল'ৰা ছোৱালী, মোৰো আছে ল'ৰা ছোৱালী, কি হ'ব ক'ব নোৱাৰি। ভগৱানে মানুহৰ দৰে হ'ব লাগে। মই মানুহ হ'লে বেছি ভাল পাম। বহুত টকা পইচা উপাৰ্জন কৰি যদি মা দেউতাক চিনি নাপায়, যদি বহুত টকা পইচা ইনকাম কৰি মা ক'ত আছে দেউতা ক'ত আছে চিনি নাপায়, তেনেহ'লে সেই কোটিপতি হ'লেও সেই সাৰ্থক হ'লেও মূল্য নাই। গতিকে প্ৰতিজন মানুহে নিজৰ ল'ৰা ছোৱালীক এজন মানুহ বনাব লাগে। টকা পইচা হৈ থাকিব, মৰম চেনেহত থাকিব লাগে। দুদিনীয়া জীৱন কোন কেতিয়া গুচি যায় একো ঠিক নাই। মাত্ৰ আমি ইয়াতে কেইদিনমানৰ কাৰণে অভিনয়ৰ কাৰণে আহিছোঁ, আকৌ অভিনয় কৰি আমি নিজৰ নিজৰ জেগাত গুচি যাম। গতিকে কি ক'ম, মোৰ সামান্য মগজুদি যিখিনি পাইছোঁ কৈছোঁ আপোনালোকক। কথাটো বহুত আছে কিন্তু ওলাই নাহে। যি নহওক, আমাৰ মাজৰ পৰা যিকেইজন মোৰ দাদা গ'ল, দেউতা গ'ল, বা মই নথকাত সমাজৰ বহুত মানুহে আমাৰ এই সংসাৰৰ পৰা বিদায় মাৰিলে। তেখেতসকলৰো দিহামৰ্শা মই পাইছিলোঁ আৰু তেখেতসকলৰ আশীৰ্বাদো পাইছিলোঁ। বিশেষকৈ যিদিনা মই কলিং লেটাৰখন পাইছিলোঁ, মোৰ শ্ৰদ্ধাৰ নিৰঞ্জন দাদাক দেখাইছিলোঁ, কিয়নো সেইখন ইংৰাজীত লিখা আছিলে, আমি ভালদৰে বুজি নাপাইছিলোঁ যে দাদা এইখন আহিলে কি। তেতিয়া কৈছে, ঐ তোৰ চাকৰি হৈ গ'ল নহয় বুলি কৈছে। আৰু সেইজন মহান ব্যক্তিক আজিও মনত কৰোঁ। তেখেতেও বহুত হেৰি কৰিছে। তাৰপিছত মোৰ দাদা মোক সৰুৰ পৰা পেইণ্টিঙৰ লগতে ধৰি আজি এই জেগালৈ আহিবৰ কাৰণে সক্ষম কৰাইছে। মা দেউতাৰ কি ক'ম, মা দেউতা ভগৱানৰ স্বৰূপ হয়। অকল মোৰ কাৰণেই নহয়, সকলোৱে মোৰ যিসকল কণ ল'ৰা ছোৱালী আছে, যিসকল আছাত, তোমালোকেও মা দেউতাক নিজৰ ভগৱানৰ দৰে ভাবিবা। মা দেউতাৰ আশীৰ্বাদ যদি লগত থাকে, তেনেহ'লে পাহাৰ পৰ্বত বগাই জোৰ মাজেদি গৈ আকাশত উৰি গৈ সক্ষম হ'ব পাৰিবা। আমি মৰণ জীৱনৰ খেল খেলি ইয়াতে আকৌ 20 বছৰ মূৰত ঘৰত আহি পাইছোঁ।
আমি যিদিনা ভৰ্তি হৈছিলোঁ আমাৰ এটা ট্ৰেইনিঙৰ পিছত কচম প্ৰেড হয় আৰু তাতে আমাৰ থাকে এজন আমাৰ পণ্ডিত মানে বামুণ এজন থাকে, খ্ৰীষ্টান ধৰ্মৰ এজন পাদুৰী থাকে আৰু এজন আমাৰ মুছলমান ধৰ্মৰ মৌলবী থাকে। তাত থাকে এখন বাইবেল, এখন আমাৰ ভাগৱত আৰু এখন কোৰাণ। আৰু তাতে আমি হাত থৈ এখন হাতেদি হাতিয়াৰ আৰু হাত থৈ আমি কচম খাই কওঁ যে আমি দেশ মাতৃৰ সেৱাৰ কাৰণে আহিছোঁ। আমি স্থল, জল, অগ্নি, বায়ু য'তে যাবলৈ সাজু হ'ম আৰু দৰকাৰ হ'লে আমি দেশৰ কাৰণে যদি জীৱন দিব লাগে সেইটো দিবলৈ আমি সাজু হৈছোঁ সেইদিনাৰ পৰা। আৰু ভগৱানে আৰু আপোনালোকৰ আশীৰ্বাদত যি নহওক আকৌ সশৰীৰে মই ভালদৰে ঘূৰি আহিছোঁ। আকৌ এবাৰ ভগৱানক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহযোগিতাৰ বাবে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, মোৰ প্ৰণাম জনাইছোঁ। এনেদৰে চবেই অকল মোৰ কাৰণে নহয়, চবেই চবৰে সহযোগ কৰিবৰ কাৰণে চেষ্টা কৰিব। চবেই নোৱাৰে, আজিকালি কৰ্মত বহুত ব্যস্ত। ইয়াতে মই দেখিছোঁ বহুখিনি মানুহ আহিছে, কিন্তু কিছুমান মানুহ আহিবও পাৰে। তাৰ কাৰণে দুখী লাভ নাই, কাৰণ নিজৰ কৰ্ম ব্যস্ত। যেনে মই আজিলৈকে কোনো অনুষ্ঠানত থাকিব পৰা নাই। গতিকে মই পুনৰবাৰ আপোনালোকক প্ৰণাম জনাইছোঁ আৰু এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অকণমান চাহ পানীৰ ব্যৱস্থা কৰিছোঁ, সেইখিনি খাই আপোনালোকে যাব। অকণমান বহক, বতৰটো ভাল হৈছে, অকণমান বহি চাহ পানী খাই আপোনালোকে যাব। প্ৰণাম।